পায়সৰ কাৰণে মই লৈছোঁ গাখীৰ 2 লিটাৰ, জহা চাউল, চেনি, খিচমিচ, তেজপাত আৰু কাজু বাদাম। এয়া চাব মই গাখীৰখিনি গেছত উঠাই লাহে লাহে লৰাই আছোঁ। চাব যাতে কাষত লাগি নধৰে, সেইবাবে ঘনাই ঘনাই লৰাই থাকিব। গাখীৰখিনি এয়া ভালকৈ উতলিব ধৰিছে। এতিয়া ইয়াতে তিয়াই থোৱা জহা চাউলখিনি দি দিব আৰু দিওঁতে সদায় লাহে লাহে দিব, কাৰণ গাখীৰখিনি গৰম হৈ আছে যে, আৰু হেতা এখনেৰে লৰাই থাকিব। যিহেতু মই গাখীৰ কমকৈ লৈছোঁ, এইখিনি গাখীৰত চাউলখিনি ভালদৰে সিজিব লাগিব, সেইকাৰণে জুই কমাই ৰাখিছোঁ। এতিয়া ইয়াতে মই তেজপাত দুখিলা দি দিলোঁ আৰু লৰাই আছোঁ। পায়স বনাব সকলোৱে জানে, তথাপি মইনো কেনেকৈনো বনাওঁ তাকেই দেখাবলৈ ভিডিঅ'টো বনাইছোঁ। 15 মিনিটৰ পিছত মই চেক কৰিম চাউলখিনি কিমানকৈ সিজিছে। এতিয়া মই ইয়াতে দিবলৈ থোৱা খিচমিচখিনি দি দিছোঁ আৰু কাজু বাদামখিনিও দি দিম আৰু তাৰপিছত লৰাই থাকিব। চাউলখিনি ভালদৰে সিজি উঠিবৰ কাৰণে 15 বা 20 মিনিট সময় লাগিছে। আপোনালোকৰ ইয়াতকৈ বেছি বা কম সময়ো লাগিব পাৰে। এয়া দেখিবলৈ পাইছে ভিডিঅ'ত, চাউলখিনি ভালদৰে সিজি উঠিছে। এয়া চাব চাউলখিনি ভালদৰে সিজি উঠাৰ পিছত ইয়াতে মই চেনিখিনি দি দিছোঁ। চাউলখিনি সিজিলেহে চেনিখিনি দিব লাগে। এতিয়া ভালকৈ লৰাই আছোঁ। যিহেতু মোৰ বাচনটো পাতলা হয়, সেইবাবে মই ঘনাই ঘনাই লৰাই আছোঁ। জহা চাউলৰ পায়স গোন্ধটো কিন্তু সঁচাকৈ বহুত ধুনীয়া ওলাইছে। এয়া মোৰ পায়সখিনি হৈ গৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।